মধ্য অসমৰ কচুৱাত হ'ব বৃহৎ ধৰ্মীয় ইজতেমা। মধ্য অসমৰ 9খন জিলাক সামৰি লৈ অনুষ্ঠিত হৈছে এই ইজতেমাখন। নগাঁও জিলাৰ কচুৱাৰ ইজতেমাৰ কাম প্ৰায় 70% হোৱাৰ দিশে। ইঞ্জিনিয়াৰ অথবা ঠিকাদাৰৰ অবিহনে সম্পূৰ্ণ হৈ উঠিল কচুৱাত অনুষ্ঠিত হ'ব লগা বিশাল ইজতেমাৰ পেণ্ডেল, লাইটিং টাৱাৰ, সিটা, অজুখাটকে ধৰি বিভিন্ন ধৰণৰ কেবিন। ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11 তাৰিখত কচুৱাত অনুষ্ঠিত হ'ব এই বিশাল ইজতেমাখন। লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ উপস্থিতিত বিশ্ব শান্তিৰ বাবে 11 ফেব্ৰুৱাৰীৰ পুৱা অনুষ্ঠিত হ'ব বৃহৎ দোৱা অনুষ্ঠান। ইজতেমাৰ কাম কাজত সহযোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা নিস্বাৰ্থভাৱে আহে অসংখ্য ইছলাম ধৰ্মাৱলম্বী লোক। ইজতেমাৰ কাম প্ৰায় 70% হোৱাৰ দিশত যদিও 30% কাম এতিয়াও বাকী আছে, যাৰ বাবে সমূহ ৰাইজৰ শ্ৰমদান, উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰে উদ্যোক্তাসকলে।